আজি আপোনালোকৰ মাজলৈ এটা ফেস পেক লৈ আহিছো যেটো ফেস পেক আপোনালোকে ৰাতি শুৱাৰ আগত মাত্ৰ 20 মিনিট লগাব তাৰ পিছত ধোৱাৰ পিছত আপোনালোকে যেটো ৰিজাল্ট দেখিব আপোনালোকে নিজে আচৰিত হ'ব এয়া চকচোন ফেস পেকটো লগোৱাৰ পিছত মোৰ মুখখন চকচোন ইমান ধুনিয়া হিতল কোমল লগতে ইমান বেছি গ্লো কৰিছে আপোনালোকেও এই ফেস পেকটো লগাই এনেদৰে ৰিজাল্ট পাব কিমান বেছি কোমল হৈছে দেখিছেনে মাত্ৰ 20 মিনিট লগালেই হ'ব ফেস পেকটো বনাবলৈ কাৰণে আপোনালোকক লাগিব গ্লিচাৰিন আৰু গ্লিচাৰিন আপোনালোকে যিকোনো ব্ৰেণ্ডৰে ইউজ কৰিব পাৰে মই এলফ গুডনেছৰ গ্লিচাৰিন ইউজ কৰিছো আৰু লগতে লাগিব আপোনালোকক গোলাপ জল মই এই ডাবৰ গোলাবৰীটোৱে ইউজ কৰিছো আপোনালোকে যিটো ইউজ কৰে তাকে ইউজ কৰিব পাৰে আৰু লৈছো এডখৰ নেমু এই ফেস পেকটো আপোনালোকে ডেইলি বনাই ডেইলি লগাব লাগিব বনাই থব নোৱাৰিব এয়া লৈছো এচামুচ গোলাপ জল আৰু এচামুচৰকে অলপ কমকে লম গ্লিচাৰিন আৰু গ্লিচাৰিনতকে অলপ কমকে লম নেমুৰ ৰস চাই থাকক আপোনালোকে কিমানকণ দিছো আপোনালোকে দেখিলে বুজি পাব এয়া সো গোলাপ জলতকে অলপ কমকে লৈছো মই গ্লিচাৰিন আৰু এখিনি ভালদৰে মিক্স কৰি লৈছো আৰু ইয়াৰ পিছতে এতিয়া লম গ্লিচাৰিনতকে অলপ কমকে লম নেমুৰ ৰস আৰু এখিনি ভালদৰে মিক্স কৰি লম এই ফেস পেকটো আপোনালোকে ৰাতি শুৱাৰ আগত মুখখন ভালদৰে ফেস ওয়াশ কৰি লব তাৰ পিছত আপোনালোকে 20 মিনিট লগাব 20 মিনিট কেনেদৰে লগাব লাগিব মই গুটেখিনি দেখুৱাম আপোনালোকে হেখৰলৈকে ভিডিওটো চাই থাকক আৰু এই ফেস পেকটোৱে আপোনালোকৰ মুখৰ কলা দাগ যদি আপোনালোকৰ স্কিনখন বহুত বেছি ড্ৰাই হৈছে উজ্জ্বলতা নোহোৱা হৈছে সকলোখিনি ঠিক হ'ব আপোনালোকৰ স্কিনত মাত্ৰ আপোনালোকে 7 দিন লগালে আপোনালোকে ইয়াৰ ৰিজাল্ট পাব খন এতিয়া মোৰ পুৰা ক্লিন হৈ আছে ফেস ওয়াশ কৰি আহিছো একো লগোৱা নাই আৰু এতিয়া মই লগাই লম এই ফেস পেকটো মাত্ৰ 20 মিনিটৰ কাৰণে ৰাতি শুৱাৰ আগত আপোনালোকে 30 মিনিটো লগাব পাৰে ইয়াত নেমুৰ ৰস দিছো হেতু কাৰণে আপোনালোকে গুটে ৰাতি লগাই নথব মাত্ৰ 20 মিনিট বা 30 মিনিটহে লগাব আৰু এনেদৰে ডেপ ডেপ কৰি লগাব আপোনালোকে এটো লগাই মাসাজ নকৰিব মুখত কাৰণ নেমুৰ ৰস দিয়া আছে আৰু এনেদৰে আপোনালোকে লগাই চাবচোন গ্লিচাৰিন গোলাপ জল আমি সকলোৱে লগাও কিন্তু অলপ নেমুৰ ৰস দি প্লেনি লগাবচোন আপোনালোকে ৰিজাল্ট নিজে দেখিব আৰু এনেদৰে মই ভালদৰে ডেপ ডেপ কৰি লগাই লৈছো আৰু 20 মিনিট এখিনি মই ৰাখি থম আৰু এনেদৰে যোনখিনি জেগাত আপোনালোকৰ বহুত বেছি ড্ৰাই হয় তাতো লগাব আৰু বহুত বেছি গ্লো হৈ যায় আমাৰ স্কিনখন আপোনালোকে নিজে ৰিজাল্ট পাব ভালদৰে আপোনালোকে এনেদৰে লগাই লব 7 দিন লগোৱাৰ পিছত আপোনালোকে ৰিজাল্ট নিজে দেখিব এদিনতে দেখিব কিন্তু 7 দিনৰ পিছত আপোনালোকৰ স্কিনখন আপোনালোকে চাবলগীয়া হ'ব ইমানই ধুনিয়া গ্লোইং কোমল হৈ থাকিব লগোৱাৰ পিছতে ইমান ধুনিয়া এটা গ্লোইং এফেক্ট দিছে ডেইলি ৰাতি শুৱাৰ আগত ইউজ কৰিব 20 মিনিট লগোৱাৰ পিছত আপোনালোকে সাবুন বা ফেস ওয়াশ ইউজ নকৰিব ঠাণ্ডা পানীৰে মুখখন ধুব আৰু ইয়াছক মই মুখখন ধুই আহিলো 20 মিনিটৰ পিছত চকচোন ইমান ধুনিয়া জিলিকি আছে আৰু কোমল সফট হৈ গৈছে আৰু এটা ষ্টেপ বাকি আছে চাই থাকক ভিডিওটো হেখৰলৈকে এতিয়া মোৰ স্কিনখন পুৰা ক্লিয়াৰ হৈ গল আপোনালোকক অলপ উচৰৰ পাও দেখুৱাই দিছো চকচোন কিমান ধুনিয়া গ্লোইং আৰু কিমান ধুনিয়া গ্লাসি লুক এটা আহিছে নহয়নে আৰু এতিয়া মই লগাম গোলাপ জল আপোনালোকে যোনটো ব্ৰেণ্ডৰে লগাই ভাল পায় আপোনালোকে লগাব পাৰে মই প্লামৰ এই ৰ'জ ওৱাটাৰটো লগাইছো মই এটো বহুত দিনৰ পৰা ইউজ কৰি আছো বহুত ভাল পাইছো লগোৱাৰ পিছত ভালদৰে হুকুৱাই এনেদৰে হৈ থাকিম ৰাতিপুৱা শুই উঠি চাবচোন মুখখন ইমান ধুনিয়া উজ্জ্বল হৈ থাকিব আৰু এই স্কিন কেয়াৰটো কৰি থাকোতে আপোনালোকে বেলেগ একো ইউজ নকৰিব ৰাতিপুৱা শুই উঠি সানস্ক্ৰীম লগাব আৰু ক্ৰীম লগালেও ৰাতিপুৱাহে লগাব কিন্তু ৰাতি এক ফেস পেকটো লগোৱাৰ পিছত আপোনালোকে অকল গোলাপ জলহে লগাব তেতিয়াহে ইয়াৰ এফেক্টটো পাব আপোনালোকে যি এই ভিডিওটো ইমানতে ৰাখিছো যি সকলে নতুনকে চাই আছে আৰু এনে ধৰণৰ ভিডিওবোৰ পাই থাকিব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব বাই